আজি মই গৈ আছোঁ মচলপুৰ। এইখিনি মই ঘগ্ৰাপাৰ এৰি আহিছোঁ। তাত দ্বিতীয় অফিচত মচলপুৰত এটা কাম আছে মোৰ ড্ৰাইভিং লাইচেন্সৰ। চাৰে 12 বাজি গৈছে। সুন্দৰ ঠাই এডোখৰ পাইছোঁ। ইয়াত আম গছ আছে, নাৰিকল গছ আছে, ইয়াত আমলখি গছ এডাল আছে। এনেকুৱা ঠাই খুব ভাল লাগে মোৰ। মন আছিল বহিবলৈ, কিন্তু সময় কম। ইয়াত সেইখন বাইক মোৰ। অলৰেডি মই 3বাৰ গৈছোঁ ড্ৰাইভিং লাইচেন্সৰ কামত। এয়া বৰমা পালোঁ। এইখন অভাৰব্ৰিজৰ তলেৰে উত্তৰ ছাইডত 16 কিলোমিটাৰ গ'লে আমি মচলপুৰ পাম। আহি পালোঁ আৰু জাষ্ট 500 মিটাৰ আছে। এইখন এখন গ্ৰাউণ্ড আৰু এইটো মেইন গেট। মোৰ পিছফালে এইখন ফিল্ডত কিবা নহয় কিবা মিটিং চলি থাকে বা কেতিয়াবা অনুষ্ঠান কিছুমান বিহু প্ৰগ্ৰাম এইবিলাক চলি থাকে। আৰু এইটো ওচৰতে দ্বিতীয় অফিচ। দ্বিতীয় অফিচৰ পৰা ওলাই আহিছোঁ এতিয়া। লাৰ্ণাৰখন হৈ গ'ল, এইটো মই দেখাই দিছোঁ বাৰু। এতিয়া পৰ্চি আছিল মোৰ লগত, এই দুটা মই জমা দিছোঁ আৰু এইখন লাৰ্ণাৰ দি দিছে লাষ্ট। আজি বহুত ভাল লাগিছে মোৰ মনটো। মানে কিছুমান দালাল ধৰি টকা দি কৰে, কিন্তু মই আজি 4বাৰ আহি ইয়াত নিজৰ চেষ্টাৰ বলত হৈছে কামখিনি। এইখনৰ সময় হৈছে 6 মাহ, 5/2/21 পৰা 4/8/21 টাইম আছে। এই 6 মাহৰ ভিতৰত মই আকৌ এপ্লাই কৰিব লাগিব আৰু তাৰ পাছত এটা ইণ্টাৰভিউ হ'ব, গাড়ী চলাব দিব। তাৰ পাছতে মই মেইন লাইচেন্সখন পাম। অহা সোমবাৰে যাম মই মহাৰাষ্ট্ৰ, আৰু এই লাৰ্ণাৰখন পোৱাৰ এমাহ পাছতহে মানে আকৌ এপ্লাই কৰিব পাৰি, তাৰ আগত নোৱাৰি। হোটেলত যাম আৰু কিবা এটা খাই লওঁ যাতে এনাৰ্জি পাওঁ আৰু 1.5 ঘণ্টা বাইক চলোৱাৰ কাৰণে। ইয়াত মিঠাৰ দোকান বহুত আছে, কিন্তু খাব মন নগ'ল একো। সেইকাৰণে ভুজিয়া পেকেট লৈ লৈছোঁ আৰু বিস্কুট, আৰু ৰাস্তাত ক'ৰবাত বহি খাম। চাউলৰ খুদ নাই এইবিলাক। কি ক'লে নাম? লেয়াৰ। এটা ঘৰ আছে, এইটোৱে ঘৰ। ভোকো লাগিছে, তাত যাই পেলাই অলপ বহি আৰাম কৰি তাত কিবা অলপ খাই লওঁ। কি জেগা এইখিনিৰ নাম? এইখিনি নুনাপাৰ বুলি কয়। এতিয়া বাজিল 3:30। এইটো আছিল ঘৰ। ৰাস্তাটো অলপ বেয়া। আহি পালোঁ ৰঙিয়া। এতিয়া কাপোৰৰ দোকানত আছোঁ। খুব ভাল লাগিল আজি। মচলপুৰত কামটো হৈ গ'ল আৰু এতিয়া ৰঙিয়া পালোঁ, আৰু ইয়াৰ পৰা আৰু অলপ আছে মোৰ ঘৰ।